নমস্কাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ। এইটো মাহতে 26 ডিচেম্বৰৰ পৰা দিবলগীয়া দ্বিতীয়টো কিস্তি 21 ডিচেম্বৰৰ পৰা বেংক একাউণ্টসমূহত সোমাবলৈ ধৰিছে। যিসকল হিতাধিকাৰীয়ে প্ৰথমটো কিস্তি লাভ কৰিছিল তেওঁলোককে এই দ্বিতীয়টো কিস্তি দিয়া হ'ব। এই সকলৰ পৰা কোনসকলে ইয়াৰ সুবিধাসমূহ লাভ কৰিব নোৱাৰিব এই সবিশেষ আলোচনা কৰিম। তাৰ আগতে তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিটো যিসকলে পাইছিলে ছেকেণ্ড কিস্তিটো তেওঁলোকে পাই থাকিব আৰু যিসকলৰ বেংক একাউণ্টত কিবা ভুল আছে তেওঁলোকে শুধৰাই ল'ব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিসকল ব্যক্তিয়ে চৰকাৰী দৰমহা পাই আছে আৰু যিসকল ব্যক্তিয়ে চৰকাৰী পেঞ্চন পাই আছে তেওঁলোকে এই অৰুণোদয় আঁচনিৰ সুবিধাসমূহ লাভ কৰিব নোৱাৰিব। কাৰোবাৰ ঘৰত এনে মহিলাও থাকে যাৰ বিয়াৰ পাছত স্বামীৰ ঘৰত থকাৰ সৌভাগ্য নহয়। বিভিন্ন কাৰণত পিতৃ মাতৃৰ ঘৰলৈ উভতি অহা এনে দুৰ্ভগীয়া মহিলা থকা পৰিয়ালেও এই আঁচনিত অগ্ৰাধিকাৰ পাব। যি পৰিয়ালে চৰকাৰৰ দৰমহা পায়, চৰকাৰৰ পেঞ্চন পায়, তেনে পৰিয়াল এই আঁচনিত অন্তৰ্ভুক্ত নহ'ব।